हेलो फ्रेंड्स स्वागतम জানাইছো Sibani's ব্লগৰ অন্য এটা ভিডিও লৈ সকলোকে আৰু আজি আপোনালোকৰ মাজলৈ মই এটা নতুন ৰেচিপি লৈ আহিছো আজি মই লৈ আহিছো জলফাই টেঙা মিঠা আচাৰ আৰু আজি টেঙা মিঠা আচাৰ মই কেনেকৈনো বনাও তাকে আপোনালোকৰ মাজত শেয়াৰ কৰো বুলি ভাবিলো বলকচোন আজি ভিডিওটো আৰম্ভ কৰো আৰু মই এয়া আচাৰ বনাবলৈ আধা কিলো জলফাই লৈছো আৰু জলফাই মোৰ বেছি লোৱা নাই কাৰণ মই আগৰ বনোৱা জলফাই আচাৰ আছে সেই কাৰণে মই কমকৈ বনাম বুলি ভাবিছো আৰু এইখিনি মই ধুনিয়াকৈ ধুই লৈছো আৰু এতিয়া জলফাই ঠাৰিবোৰ চিঙি লম আৰু মই জলফাই কেইটা এতিয়া কুকাৰত দি লম যেহেতু কেঁচা জলফাই আৰু কুকাৰত দিলে সোনকালে সিজি যাব সেই কাৰণে দিম এনে কেৰাহীটো আপোনালোকে সিজাই ল'ব পাৰে কুকাৰত দিলে সোনকালে সিজে যেহেতু মই কুকাৰত দি দিছো আৰু ইয়াতে মই পৰিমাণ অনুযায়ী এতিয়া পানী দি দিছো ডুব যোৱাকৈ মই নিমখ 2 চামুচ দি দিছো বইল কৰোতে আৰু এতিয়া মই কুকাৰটো দুটা সিটি অহালৈকে বহাই দিম এয়া আমাৰ জলফাই বইল কৰা হৈ গ'ল চাওকচোন ইমান ধুনিয়াকৈ সিজি গৈছে আৰু এতিয়া মই এইখিনি 5 মিনিট সময় মই ৰ'দত দিম বেছি সময় নিদিও অকল পানীটো শুকুৱাৰ কাৰণে মই 5 মিনিট সময় ৰ'দত দি দিম আৰু আমাৰ আচাৰখিনিৰ কাৰণে মছলাৰ প্ৰয়োজন হ'ব তাৰ বাবে মই লৈছো এয়া জিৰা গুৰি এচামুচ আৰু চফকুটি এচামুচ আৰু কালজিৰা এচামুচ লম এয়া আৰু মই জিৰা গুৰি আৰু আধা চামুচ কৈ লম জিৰা গুৰি আৰু চফকুটি কাৰণ আচাৰৰ পৰিমাণ কম যেহেতু মই মছলা বেছি ব্যৱহাৰ নকৰো মই আৰু এয়া ছটা জলকীয়া লৈছো মই কম মছলা ব্যৱহাৰ কৰিম আৰু জলফাই আচাৰ টেঙা মিঠা আচাৰ বনাম যেহেতু গুড়ৰ প্ৰয়োজন হ'ব ইয়াতে মই গুড় জলফাই আধা কিলো লৈছো যেহেতু তাৰে আধা গুড় লম মানে এপোৱা মই ইয়াতে গুড় লৈছো এইখিনি মই ধুনিয়াকৈ সৰু সৰুকৈ কাটি লৈছো এয়া মই এইখিনি সৰু সৰুকৈ কাটি লৈছো আৰু মই কেৰাহীটো বহাই দিছো মছলাখিনি অকনমান ভাজি লম ৰঙচুৱা হোৱালৈকে তাৰ পিছত মিক্সিত গুৰি কৰি লম জলফাই কেইটা মই ৰ'দত দিছিলো ধুনিয়াকৈ পানীটো শুকাই গৈছে এতিয়া মই পিটিকি লৈছো আমাৰ জলফাই পিটিকা হৈ গৈছে এটা বহাই দিছো আৰু তেল দি দিছো তাত আৰু আপোনালোকে সকলোৱে জানে আচাৰত তেল অকমান বেছিকৈ লাগে তেলখিনি গৰম হৈ গৈছে মই দুখিলা তেজপাত দিছো আৰু জলকীয়া ছটা জলকীয়া মই দি দিছো তেলত আৰু এইখিনি মই অকনমান কলা হোৱালৈকে ভাজি থাকিম এতিয়া মই জলফাইখিনি ইয়াতে দি দিম এয়া জলফাইখিনি দি দিছো আৰু জলফাইখিনি আগতীয়াকৈ পিটিকি থোৱাৰ কাৰণে অকমান গোটা লাগিছে ভালকৈ ভাঙি দিছো আৰু ভালকৈ লৰাই দিম এতিয়া মই ইয়াতে সোৱাদ অনুযায়ী নিমখ দিম মই সোৱাদ অনুযায়ী নিমখ দি দিছো আৰু হালধি গুৰি ভালকৈ লৰাই দিছো আৰু মই এনেকৈ 10 মিনিট সময় এনেকৈ ভাজি থাকিম আৰু এইখিনি তলত লগাব নালাগে এনেকৈ লৰাই থাকিব লাগিব আৰু মিডিয়াম ফ্লেমত মই ভাজি আছো এতিয়া মই ইয়াতে ৰেড চিলি দি দিছো এচামুচ কাৰণ টেঙা মিঠা আচাৰৰ লগত অকনমান জ্বলা হলে আৰু বেছি টেষ্টি হয় খাবৰ কাৰণে ইয়া আমাৰ জলফাই বতৰ যেহেতু আমি জলফাই সহজতে পাও আৰু সকলোৱে আমি এনেদৰে ঘৰতে বনাব পাৰো ধুনিয়াকৈ আমি কিনি খোৱাৰ কোনো প্ৰয়োজনে নাই আমি যদি ঘৰতে এনেদৰে বনাই খাব পাৰো আৰু সকলোৱে এনেদৰে ঘৰতে বনাই খাওক আৰু এনজয় কৰক আপোনালোকে দেখি ধৰিব পাৰিছে আমাৰ জলফাইখিনি ভজা হৈ গৈছে তেলটো ইয়া ওপৰত আহি গৈছে এতিয়া মই ইয়াতে গুড়খিনি দি দিছো আৰু ভালকৈ লৰাই দিছো গুড়খিনি যিহেতু গলি যাব লাগিব এনেকৈ গুড়খিনি দিয়াৰ পিছত 5 মিনিট সময় মই এনেকৈ ভাজিম এয়া আপোনালোকে দেখি ধৰিব পাৰিছে গুড়খিনি গলি যাব ধৰিছে এনেকৈ মই সঘনাই লৰাই আছো
আৰু আপোনালোকে জলফাই টেঙা মিঠা আচাৰ এনেদৰে বনাই খাইছেনে? আৰু যিসকলে এতিয়ালৈ এনেদৰে বনাই চোৱা নাই এবাৰ বনাই চাই খাবচোন, বহুত বেছি টেষ্টি হয়। এনেদৰে সুধাই খায়ো মোৰ বহুত বেছি ভাল লাগে, সেইকাৰণে আজি বনালোঁ আৰু আপোনালোককো দেখুৱাব চেষ্টা কৰিলোঁ। এনেকৈ আপোনালোকে ৰুটিৰ লগতো খাব পাৰে। আৰু মই এতিয়া ইয়াতে ভিনেগাৰ এচামুচ দিম, তেতিয়াহ'লে বেছি দিনলৈ আচাৰখিনি ভালে থাকে। আৰু মই গুড়ি কৰা মছলাখিনি মই এতিয়াহে ব্যৱহাৰ কৰিছোঁ, আগতে দিলে মছলাৰ যিটো গোন্ধ নোহোৱা হৈ যায়, সেইকাৰণে আচাৰখিনি নুমোৱাৰ আগমুহূৰ্তত মই মছলাখিনি দি দিছোঁ আৰু এতিয়া ভালকৈ লৰাই দিছোঁ। আৰু এতিয়া মই এখন থালত এইখিনি নুমুৱাই ল'ম, অকণমান ঠাণ্ডা হ'ব দিম আৰু ঠাণ্ডা হোৱাৰ পিছত মই কাঁচৰ বৈয়ামত ধুনীয়াকৈ ভৰাই থ'ম। ভালকৈ মই আকৌ এবাৰ লৰাই দিছোঁ। জলফাই টেঙা মিঠা আচাৰ ৰেডি হৈ গ'ল আৰু দেখিয়ে চাওকচোন কিমান বেছি ভাল লাগিছে আৰু খায়ো সিমান বেছিয়ে টেষ্টি লাগিব। এয়া আৰু মই এয়া এখন থালত অকণমান ঠাণ্ডা হোৱালৈকে উলিয়াই ৰাখিছোঁ। এইটো কাঁচৰ বৈয়াম লৈছোঁ মই আৰু এইটো ধুনীয়াকৈ ধুই ৰ'দত শুকুৱাই লৈছোঁ, নাইবা শুকান কাপোৰেৰে ভালদৰে মচি ল'লেও হয়। আৰু এতিয়া মই ইয়াতে আচাৰখিনি থৈ দিম আৰু কাঁচৰ বৈয়ামত আচাৰ থ'লে বেছি দিনলৈ আচাৰখিনি ভালে থাকে। আপোনালোকক দেখুৱালোঁ জলফাই টেঙা মিঠা আচাৰ কেনেকৈনো বনালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ কাৰণে বহুত বহুত ধন্যবাদ। অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।